ভিতৰত বা কি আছে এইখন আৰু কেমেৰাটো ওচৰলৈ আহক কিন্তু একে উহাই চেক কৰিব লাগে। হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। গাইজ আমি দুজন এতিয়া গৈ আছোঁ ধলপুৰলৈ আৰু আপোনালোকৰ ভিডিঅ'টোৰ পৰা কণ্টিনিউ চাই দিয়ক। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ এতিয়া গৈ আছোঁ আৰু আমাৰ নিখিলে গাড়ী চলাইছে আৰু মই এতিয়া পইচাত বহি লৈ গৈ আছোঁ। আৰু গাইজ একবাৰ জেগাটো চাওক বহুত ধুনীয়া আৰু ইফালে বড়ো খেতি কৰিছে। আমি এতিয়া আহি পালোঁ ৰূপহী চক আৰু ৰূপহী চকৰ পৰা পূৰা এনেকৈ চিধা যাব লাগিব। চিধা যাব লাগিব তাৰপিছত সেইটো চিধা মানে বহুত ৰাস্তা আছে ধলপুৰ গজোৱা আমি মানে চিধা কৰি যাম। দিয়া বঢ়িয়া আৰু আমি এতিয়া গৈ আছোঁ আৰু এইফালে দেখিছেনে আপোনালোকে মাকৈ খেতি আৰু এইটো এয়া মাকৈ খেতি মানে ইয়াতে মাকৈ খেতি বেছিকৈ পোৱা যায় মানে মাকৈ বুলিয়ে নহয় বাৰু মানে ইয়াৰ মানে চিজন মানে বেলেগ বেলেগ চিজনত বেলেগ বেলেগ খেতি মাকৈ আৰু হেৰি খেতিটো বেছিকৈ কৰে ইয়াতে। মাকৈ খেতিটো বেছি কৰে আৰু ইয়াৰ মাটি মাকৈ এইবিলাক খেতিটো এইখিনি জেগাত বেছিকৈ কৰে আৰু মানে গাইজ ৰাস্তাত ধূলা মানে এনেকুৱা ধূলা উঠছি কি ক'ম আৰু ফালি দিছে ধূলাই দেখা নোপোৱা হৈ গৈছে। আৰু এইফালে চাওক জেগাটো চাওক বা জেগাটো কেনেকুৱা লাগিছে ভাল লাগিছে যদি কমেণ্ট এটা কৰি দিব আৰু আপোনালোক আহিব কিন্তু মই মানে এয়াই জেগা নহয় আৰু ধুনীয়া ধুনীয়া জেগাবিলাক দেখুৱাবলৈ চাম আপোনালোক আহি যাব। আৰু এইখন হ'ল দলং এইখন মানে দলং আছিল তলদি ব'ল এইখন মানে দলং আছিল দলংখন মানে কি বা হ'ল এনে ওপৰেদি দলং আছিল এতিয়া দলংখন তলদি কৰিছে আমি ইয়াত তলদিয়ে ব'ল দলঙেদি যাব নালাগে এতিয়া বৰ্তমান পানী নাই তলদি পানী নাই এইখন পাকাৰ দলং আছিল দলংখন কিবা কাৰণে ভাঙি গ'ল কিজানি। আৰু গাইজ আহি পালোঁ আমি ধলপুৰত আপোনালোকে চাওক এয়া হৈছে ধলপুৰ আৰু মানে মোৰ গাড়ীখন ইয়াত পাৰ্কিং কৰি দিলোঁ আৰু মানে ইমান ধূলা গাড়ী এইখিনি আনিব পৰা নাছিলোঁ আৰু এইফালে দেখিলে ব্লগ বনাই আছে আৰু এইটো হ'ল ধলপুৰৰ গেট আৰু আপোনালোকৰ ভিডিঅ'ত গৈ পেলাই দেখাম আৰু আপোনালোকৰ পৰা ভিডিঅ'টোৰ পৰা কণ্টিনিউ চাই থাকক। এয়া হৈছে ধলপুৰৰ গেট আৰু এইফালে আমাৰ নিখিলে ভিডিঅ' বনাই আছে আৰু গাইজ ভিডিঅ'টোৰ পৰা চাই থাকক পৰা লাষ্টলৈ ওপৰত কি কি আছে এইবিলাক চব দেখাই যাম। কৃষ্ণ প্ৰভু কৃষ্ণ আৰু ইয়াতে দোকান চোকান আছে আপোনালোকে ইয়াতে কিবা খাই ল'ব পাৰিব আৰু গাইজ মানে বহুতখিনি চেঞ্জ কৰিছে আগতকৈ বহুত ধুনীয়া বনাইছে। আৰু আগতে আছিল গাইজ ৰাস্তাটো এনেকৈ এতিয়া এনেকৈ যাব এনেকৈও বাৰু ৰাস্তা আছে এনেকৈও যাব পাৰি আগতে এইটো চিষ্টেমত আছিল এতিয়া এনেকৈ যাব লাগিব। চাব ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদীটো দেখা পায় জুম কৰি দেখাই দিছোঁ আপোনালোকক ব্ৰহ্মপুত্ৰ নদীটো ইয়াৰ পৰা দেখা পায় তালৈ বাৰু নাযাওঁ আমি এতিয়া আমি জাষ্ট মন্দিৰত আহিছোঁ ভিডিঅ' বনাবলৈ আপোনালোকে ভিডিঅ'টো কোৱা কণ্টিনিউ চাই থাকক। মানে শিৱৰাত্ৰিত আহিছিলোঁ না বলবমৰ কাৰণে আমি ইয়াতে শুই আছিলোঁ ৰাতি বহুত ধুনীয়া লাগিছিল তেতিয়া ব্লগ চলগ বনোৱা নাছিলোঁ গাইজ এতিয়া আজিৰ পৰা বনাম না পৰা পাই থাকিব। ইয়াতে চাকি লাগি দিব পাৰিব।
মানে তলত মানে এটা গুহা এটা আছে, গুহা বুলি কয়। আমি তালৈ গৈ আছোঁ আৰু আপোনাৰ ভিডিঅ'টোৰ পৰা চাই থাকক কেনেকুৱা গুহা আৰু বহুত কিবা কিবি আছে, এইবিলাক দেখাই যাম, চাই থাকক। আৰু এইফালে এই গাইছ চাওক, ইয়াৰ পৰা সেইটো হ'ল ব্ৰহ্মপুত্ৰ নদীটো চাওক। আৰু গাইছ ইফালে তৰুণদাক লগ পাই গ'লোঁ, তৰুণদাও আহিছে। আৰু তললৈ গৈ আছোঁ গাইছ এতিয়া আমি। আৰু গাইছ এইটো হ'ল এটা গুহা আৰু আপোনালোকক কৈছিলোঁ দেখাম বুলি গুহাটো এইটো চাওক। ভিতৰত বা কি আছে, ভিতৰত মানে পুৰা বহুত হেৰি। এনে ক'ত যাব পাৰে, ভিতৰত ক'ত বা যাব পাৰে মই বিশেষকৈ একো নাজানো। ভিতৰত কি বা আছে আৰু একবাৰ কেমেৰাটো দিয়কচোন, একবাৰ দেখাই দিয়ক। কৃষ্ণ প্ৰভু, এই ভিতৰত বহুত এই নহয় মানে ভিতৰতে কোনোবা এজন মানুহ সোমাইছিল বুলি শুনা পাইছিলোঁ। নিখিলে আৰু এইফালে নিখিলে চাই আছে মানে ভিতৰত কি বস্তু নোহোৱাবি ক'ৰবাত ওলাব পাৰি চাগে, এইফালে আগতে ওলাইছিল চাগে। এই দুটা বস্তু এতিয়া আপোনালোকৰ চাবলগীয়া। আৰু আজি তাত এখন ঢাল এখন আছে, ঢালখন আপোনালোকক দেখাই আছোঁ। আৰু গাইছ আমি এতিয়া এখন মানে ভীমে খেলা মানে কি বা এইখন গম নাপাওঁ, মানে ইয়াত সাজি ধৰিছে। একে হৈ মানে হিচাপ কৰিব লাগে আৰু মোৰ কেমেৰা মানে ই ধৰিব। আপোনালোকে আহিলেও এইখন হিচাপ কৰি থৈ যাব, পূৰা মনত কিবা এটা ভাবি মনৰ কামনা পূৰণ হৈ যাব। এতিয়া মই হিচাপ কৰিম, কিন্তু একে হৈ হিচাপ কৰিব লাগে। আৰু ভিতৰত বঢ়িয়া কৈ থাকক, গাড়ীটা হিচাপ কৰিম। হিচাপ কৰিলোঁ, আপোনালোকক নকওঁ বাৰু, মানে ইয়াত কেইটা ঘাট আছে নকওঁ, আপোনালোকে আহিব আৰু হিচাপ কৰি হেৰি কৰিব। হিচাপ কৰে আৰু গাইছ আপোনালোকে চাওক, আপোনালোকে তাৰ পৰা হিচাপ কৰক, বঢ়িয়াকৈ মনেদি কিবা এটা ভাবিব আৰু হিচাপ কৰক। ইয়াতে কেইখন আছে, কিন্তু একে হোৱা হিচাপ কৰিব। চাওক জেগাটো চাওক একবাৰ, সেইটো হ'ল নদী। এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ নিচিনা, ব্ৰহ্মপুত্ৰ নদীয়ে না, ব্ৰহ্মপুত্ৰ নদীয়ে, অঁ এইটো ব্ৰহ্মপুত্ৰই মানে জইন আছে আৰু চাওক গাইছ এবাৰ জেগাটো ভিউটো চাওক একবাৰ ধুনীয়াকৈ। আৰু গাইছ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব। আৰু ইয়াৰ নতুন চেনেল এটা খুলিছে আৰু সেইটো চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব। আৰু নতুন ব্লগ পাই থাকিব আমাৰ দুজনেৰে, আমি দুজনৰ পৰা ভিডিঅ'বিলাক ঢালি যাই থাকিম, হয় নেকি? হয়, ঢালি যাই থাকিম। আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। অঁ এইটো এটা নদী গাইছ, ইয়াতে মানে নদীত মানে এতিয়া পানী নাই, পানীটো শুকাই গৈছে। আৰু চাওকচোন ইয়াতে খেতি লগাই দিছে, ধানৰ খেতি লগাই দিছে। ইয়াত ধানৰ খেতি কৰি আছে, ধানৰ খেতি, সৰিয়হৰ খেতি, আৰু এইফালে ধান উঠাই আছে। আৰু আমাৰ নিখিল আহিছে।